হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, মই পৰি আজি আকৌ এটা চিম্পল চিকেন ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আগৰ দৰে সকলোৱে মৰম দিব। এয়া দেখিছে নহয়, মই কেৰাহীখন পাতিছোঁ। এতিয়া মই চিকেনখিনি মেৰিনেট কৰি ল'লোঁ মছলা সানি। এয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া মই তেল দিছোঁ। তেলখিনি দি ভালদৰে গৰম হ'ব দিম। গৰম হ'লে তেলখিনি ভাল হয় আৰু। এতিয়া মই চিকেনখিনি ফ্ৰাই কৰি ল'ম। চিকেনখিনি ফ্ৰাই কৰি ল'লে চব্জিখিনিৰ লগত যেতিয়া দিম তেতিয়া মানে ভাগি নাযায়, নহ'লে চিকেনখিনি ভাগি যায়। সেইকাৰণে মই চিকেনখিনি ফ্ৰাই কৰি ল'ম। এয়া দেখিছে নহয়, মই চিকেনখিনি দি এতিয়া ফ্ৰাই কৰিম। চিকেনখিনি ফ্ৰাই হোৱালৈকে মই এটা ডাঙৰ পিঁয়াজ, জলকীয়া ৩-৪টামান, শুকান মছলা অলপ, বিলাহী 2টা কাটি ইয়াৰ লগত দিবলৈ চব্জিও কাটি লৈছোঁ মই, ৰঙালাও আৰু আলু। এয়া দেখিছে নহয়, মোৰ চিকেন ফ্ৰাই হ'ব ধৰিছে। এতিয়া কেৰাহীত মই পিঁয়াজ, জলকীয়া দি ভালকৈ ভাজি ল'ম যাতে পিঁয়াজৰ কেঁচা গোন্ধ নাহে। এয়া মই গোটা মছলাসমূহ দি দিছোঁ, তেজপাত, লং, ইলাচি, ডালচেনি অকণমান, এয়া জিৰা 2 চামুচ। জিৰাখিনি দিলে অকণমান চব্জিখন খাবলৈ সোৱাদ হয় আৰু। এতিয়া মই ভালদৰে লৰাই লৈছোঁ যাতে মছলাখিনি পিঁয়াজৰ লগত ভালকৈ মেৰিনেট হৈ যায় আৰু। এয়া দেখিছে নহয়, মই ভালদৰে লৰাই আছোঁ, পিঁয়াজৰ কেঁচা গোন্ধটো নাথাকে যাতে। এতিয়া মই ইয়াত মছলা এড কৰিম। দেখিছেই নহয়, এয়া হালধি 1 চামুচ দিছোঁ মই, হালধি 1 চামুচ, ৰেড চিলি 1 চামুচ। এতিয়া মই দিম চিকেন 1 চামুচ। এইখিনি দি মই এতিয়া ভালদৰে লৰাই ল'ম যাতে পিঁয়াজৰ লগত মছলাখিনি ধুনীয়াকৈ খাপ খাই যায়। দেখিছেই নহয়, এতিয়া মই ভালদৰে লৰাই আছোঁ যাতে পিঁয়াজখিনি অলপ কালাৰটো দেখিব ধুনীয়া হয় আৰু। এতিয়া মই 2টা কাটি লোৱা বিলাহী এড কৰিম। আপোনালোকে বিলাহী হয়তো বেছিও দিব পাৰে, মই ইয়াত 2টা বিলাহী দিছোঁ। আপোনালোকে দিম বুলি ভাবিলে আৰু দিব পাৰে। এতিয়া মই বিলাহীখিনি মছলাখিনিৰ লগত ভালদৰে লৰাই লৈছোঁ। বিলাহীখিনি অলপ সময় সিজালৈ ৰ'ম আমি। বিলাহীখিনি অলপ সিজিলে কালাৰটো দেখিবলৈ ভাল হয় আৰু। দেখিছে নহয়, বিলাহী সিজি উঠিছে। এতিয়া মই কাটি লোৱা ৰঙালাও আৰু আলুখিনি বিলাহীৰ লগত যোগ কৰিছোঁ। এয়া মই কাটি লোৱা ৰঙালাও আৰু আলু দি দিছোঁ। ৰঙালাও বেছি দিয়া নাই, অকণমান দিছোঁ আৰু যাতে মাংসকণ অলপ গ্ৰেভি হয় আৰু খাবলৈও ভাল হয় ৰঙালাও দিলে। সেয়া দেখিছে নহয়, মই দি ভালদৰে লৰাই লৈছোঁ। এয়া বিলাহী দিয়াৰ কাৰণে ৰঙালাও আৰু আলুৰ কালাৰেই বেলেগ হৈ পৰিছে। এয়া দেখিছে নহয়। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ, পিচি লোৱা আদা আৰু ৰচুনৰ পেষ্ট দিছোঁ অলপ। আদা ৰচুনৰ পেষ্টটো অলপ দিছোঁ, বেছি দিয়া নাই বাৰু। এয়া দেখিছে নহয়, মই এতিয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা চিকেন তাত দি দিম। এয়া দেখিছে নহয়, মই আগতীয়াকৈ ফ্ৰাই কৰি থোৱা চিকেন তাত মই দি দিছোঁ। এতিয়া ভালদৰে লৰাই ল'ম। দেখিছে নহয়, আমাৰ চব্জিৰ কালাৰেই বেলেগ হৈ পৰিছে। এয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া মই এড কৰিছোঁ পানী। যিহেতু মাংসখিনি মই ফ্ৰাই কৰি লৈছিলোঁ, ৰঙালাও আৰু আলু ফ্ৰাই কৰি লোৱা নাই কাৰণে আলু সিজিবৰ কাৰণে মই অলপ পানী এড কৰিছোঁ যাতে আলু আৰু ৰঙালাওখিনি ভালদৰে সিজি যায়। এয়া দেখিছে নহয়, মই বেছি পানী এড কৰা নাই, অলপ দিছোঁ। আমাৰ মাংস উতলিবলৈ ষ্টাৰ্ট হৈছে আৰু। এয়া ধুনীয়াকৈ উতল আহিছে। লাষ্টত মই অলপ কাটি লোৱা ধনিয়া দি দিছোঁ। ধনিয়া দিয়ে আজি আমাৰ ৰাতিৰ খানাৰ প্লেট ভাত, সৰিয়হ, জলকীয়া চাটনি, আলু পিটিকা,
কৰ্দৈ চাটনি, এয়া দেখিছেই নহয়, আৰু পালেং শাকৰ দালি।